হে গাইস, আসসালামু আলাইকুম বন্ধুরা। কেসে आप लोग? আশা করি আপনারা সবাই ভালো আছেন। তো বন্ধুসকল, আজি আপোনালোকক এটা অদৃশ্য কথা কম, বা আপোনালোকে এইটো কেতিয়াও নাজানে, কিন্তু এইটো সকলোৱে জানে, কিন্তু সিহঁতে নকয়। আৰু আমি সেই কাৰণে এইটো টপিকৰ ওপৰত এইটো ভিডিঅ' বনাব খুজি আছো। তো আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে কি কি বস্তু জানিব পাৰিব আপোনালোকে চাব, আৰু যিটো আপোনালোকে এতিয়ালৈকে নাজানে আমি সেইটোৱে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কম। তো বন্ধুসকল, চলক আমি ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধুসকল, আপোনালোকে ভাবে নে যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা আছে নে? যেহেতু আপোনালোকে কিন্তু ভাবে যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কিন্তু হিন্দী, কিন্তু আচলতে এই হিন্দীটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হয় নে? কি কয় গাইছ, আপোনালোকে কি কয়? তো সেই দোস্ত, আপোনালোকে কি ভাবে যে আমাৰ সেই ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী? বন্ধু, এইটো এইটো যদি আপোনালোকে ভাবে তেনেহলে এইটো ধাৰণা একেবাৰে ভুল। আমাৰ ভাৰতবৰ্ষৰ কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰীয় ভাষা নাই, আমি সকলোৱে জানো। যেহেতু আপোনালোকে জানে না নাজানে মই কিন্তু নাজানো সেইটো, সেইকাৰণে কিন্তু আপোনালোকে যিয়ে যাকে প্ৰশ্ন নকৰক কিয় সিহঁতে কৈ দিব যে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা হল হিন্দী। কিন্তু গাইছ, এইটো কথা ভুল, একেবাৰে ভুল। সংবিধানের কত নাই যে আমার ভারতবর্ষের রাষ্ট্রীয় ভাষা হিন্দি। আমি কত না পাও আমার হিন্দু সংবিধানের এটা আর্টিকেল তো নাই যে আমার ভারতের রাষ্ট্রীয় ভাষা হিন্দি। কিয়নো আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে কিয় ভাৰতবৰ্ষৰ আপোনালোকে প্ৰশ্ন কৰিব পাৰে কিয় ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা নাই। এইটো কথা ৰাইট গাইজ। আপোনালোকে যদি ভাবে তেনেহলে যে ভাৰতবৰ্ষের কিয় ৰাষ্ট্ৰীয় ভাষা নাই, এইটো কথা ৰাইট। তো বন্ধুসকল, চলক আমি ভিডিওটো আৰম্ভ কৰো। আৰু যেহেতু আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা নাই, আপোনালোকে এইটো মনত ৰাখিব। আৰু আপোনালোকে যদি ভাবে এতিয়াৰ পৰা যদি কোনোবাই প্ৰশ্ন কৰে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা আছে না নাই, তেনেহলে আপুনি ডাইৰেক্ট চাপকৈ না কৰি দিব যে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা নাই। কিয় না নাই, কিহৰ কাৰণে নাই, এইটো আপোনালোকৰ এটা প্ৰশ্ন থাকিব পাৰে। এইটো নিশ্চয় সকলোৰে মনত এটা প্ৰশ্ন থাকিব পাৰে যে আমাৰ ভাৰতবৰ্ষৰ কিয় এটা ৰাষ্ট্ৰীয় ভাষা নাই। কিহৰ কাৰণে নাই? এই কাৰণেই নাই যে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন জাতিৰ মানুষ আছে, সেইটো এক এক ধৰণৰ সিহঁতে লেংগুৱেজ ব্যৱহাৰ কৰে। যেনেকুৱা ধৰক বাঙালী আছে, ধৰক এছামিজ আছে, আৰু মাৰাঠী আছে, তেলেগু আছে, হিন্দী আছে, ইংলিছ আছে। বিভিন্ন আমাৰ ভাৰতবৰ্ষত 100তকৈ ওপৰত ভাষা এই ভাৰতবৰ্ষত প্ৰচলিত হয়। সেইকাৰণে আমাৰ কোনো ভাষাকে ৰাষ্ট্ৰ ভাষা বুলি গণ্য কৰা নাই। আৰু ভাবিব যে তেনেহলে হিন্দী সকলোতে চলে, কিন্তু হিন্দী চলে, কিন্তু এই হিন্দী আৰু ইংলিছটো হল এই আমাৰ অফিস কাছাৰী, যিবিলাক অফিস কাছাৰী সরকারি ল্যাঙ্গুয়েজ, কিন্তু এইবিলাক রাষ্ট্রীয় ভাষা নহয়। বন্ধুসকল, আপোনালোকে যদি এতিয়া ভাবে যে তেনেহলে রাষ্ট্রীয় ভাষা কি, তেনেহলে আপোনালোকে ভুল কৰিব। আর আমার ভারতবর্ষের কোন রাষ্ট্রীয় ভাষা নাই, একবারে সাফ করে কৈ দিব যে আমার ভারতবর্ষের কোনো রাষ্ট্রীয় ভাষা নাই। তো এইটো কথা মনত ৰাখিব। তো আজিৰ পৰা আমি সকলোৱে জানিম যে আমাৰ কোনো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা নাই। আৰু চৰকাৰে এইটো কৰিছে, কাৰণ কিহৰ কাৰণে কৰিছে জানে যে আমাৰ ভাৰতবৰ্ষত বিভিন্ন জাতি জনজাতি আছে, আৰু সেইবিলাকৰ ওপৰত যদি কোনো জাতিৰ ওপৰত যাতে তেওঁলোকে যদি এটা ৰাষ্ট্ৰীয় ভাষা কৰি দিয়ে, তেনেহলে বেলেগ এটা জাতি মনত কষ্ট পাব। সেই বুলি ভাবি যদি হিন্দী ভাষা এটা ৰাষ্ট্ৰীয় ভাষা করে, তেনেহলে বেলেগ জাতিৰ মানুহ এটা কষ্ট পাব। সেইবাবে কি কৰিছে, এই ভাষাটো পুরো আমার ভারতবর্ষের কোনো রাষ্ট্রীয় ভাষা নহয় বুলি সরকারে কৈ দিছে। আৰু আমার একচুয়ালি আমার ইংলিশ আৰু হিন্দীটো আমার অফিস কাছারির ভাষা, এইটো সদাচল মানুহে ব্যবহার করে থাকে। কিন্তু গাইস, আমি এই ভিডিওটার জৰিয়তে জানিলাম যে আমার ভারতবর্ষৰ রাষ্ট্ৰীয় ভাষা নাই। তো আপোনালোকে আজিৰ পৰা গম পালে যে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা নাই। তো আপোনালোকে আজিৰ পৰা গম পালে। তো বন্ধুসকল, আপোনালোকক যদি এতিয়া কোনোবাই প্ৰশ্ন কৰে যে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা আছে না নাই, আপোনালোকে চাপকৈ না কৰি দিব যে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা নাই। তো বন্ধুসকল, এইখিনি আছিল ভিডিওটো। আৰু ভিডিওটো যদি ভাল লাগে তো লাইক কমেন্ট কৰি দিব, আৰু ইয়াৰ পৰৱৰ্তীতে বেলেগ ভিডিও আপোনালোকক দিম। তো বন্ধুসকল, টাটা, বাই বাই।